নমস্কাৰ বন্ধুসকল, এয়া আমাৰ গৰাকী আৰু অমিত বৃক্ষ ৰোপণৰ কাৰ্যসূচী পালন কৰিছে। এয়া অমিত বৃক্ষ ৰোপণ কৰি আছে। যোৱাবাৰ দুটাকৈ গছপুলি দিয়া হৈছিলে। সেই গছপুলি দুটা ৰোপণ কৰি 10,000কৈ টকা পাম বুলি তিনিবাৰ কৰি ফৰ্ম ফিল আপ কৰি অনলাইন কৰি 10,000 টকা পোৱা নগ'ল। এইবাৰ পুনৰ 6টাকৈ পুলি চৰকাৰে দান কৰিছে। সেয়ে এই 6টা পুলি ভালদৰে ধূপ ধূনা চাকি জ্বলাই এটি তামোল পাণ 3 পাহি 4 পাহি ফুল ৰোপণ কৰি আৰু গছজোপা ভালদৰে ৰোপণ কৰা হৈছে, যাতে এইবাৰ লাখপতি বাইদেউ আঁচনি অমিত বৃক্ষ ৰোপণ সকলোখিনি আৰু চৰকাৰৰ চকুত পৰে আৰু লাখপতি বাইদেউৰ মনৰ আশা পূৰণ হয়। এই গছকেইজোপা যেনেদৰে ৰুইছে এইবাৰ যাতে আৰু অনলাইন কৰিব কৰা হৈছে আৰু এই অনলাইন কৰাৰ যেনেকৈ আৰু অনলাইন কৰিছে পইচাকেইটা পাব লাগে। এই হিমন্ত চৰকাৰেও আৰু চকু মেলি চাই পইচাকেইটা আৰু মোকলাই দিব লাগে। তাকে বুলি আৰু ধূপ ধূনা জ্বলাই এই থল দেৱতালৈ পূজা অৰ্চনা কৰি গছ পুলিজোপা ৰোপণ কৰা হৈছে। আৰু গছজোপা যেনেকৈ ৰোৱা হৈছে আৰু গছজোপা একো গৰু ছাগলীয়ে মুখ লগাব নালাগে। যেইয়া হেঙীয়া নাই সেইবোৰ আৰু গৰুৱে ছাগলীয়ে দেখিও পাৰ হৈ থৈ যাব লাগে, মুখ লগাব নালাগে। মাটিডোখৰো আৰু ভালকৈ ৰস পাতি চুহি লৈ গছজোপা ডাঙৰ হ'ব লাগে। লতা লতিও ধৰিব নালাগে। ইয়াতে আৰু গছজোপা যেনেকৈ দিছে সেনেকৈ কাৰো চকুত নলগাকৈ ডাঙৰ হ'ব লাগে, ডাঙৰ দীঘল হ'ব লাগে।